আৰু পশ্চিম নগাঁও ৰজা ইতিমধ্যে অসুস্থ তেখেতে আহিব পৰা নাই তেখেতসকলৰ প্ৰতিনিধি আহিছে গতিকে পশ্চিম নগাঁও বাৰ বিষয়াসকলে পূব দিশৰ পৰা যাব আৰু গোভা ৰজাৰ বাম বিষয়াসকলে আমাৰ যিফালে পশ্চিম দিশত যিটো আছে সিফালৰ পৰা ওপৰলৈকে তেওঁলোকে আহিব আমি 1টা বজাৰ পিছতহে আমি কৰ সংগ্ৰহ পৰ্ব অনুষ্ঠিত হ'ব গতিকে আজি আমাৰ ইয়াত আহি গোভা ৰজাই এই কৰ সংগ্ৰহ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে আৰু তাৰ লগতে এইবাৰ আমাৰ ইয়াত নৰ্থ ইষ্ট জোন কালচাৰ চেণ্টাৰ ডিমাপুৰ অৰ্থাৎ গুৱাহাটী শিল্পগ্ৰামৰ পৰা আমাৰ ছিকিমৰ পৰা দল আহিছে মেঘালয়ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা আহিছে আৰু মণিপুৰৰ পৰা আহিছে এই 4টা কৃষ্টি দল আমাৰ ইয়াত প্ৰদৰ্শন কৰিব আৰু লগতে অসমৰ কাৰ্বি নৃত্য এটি দল আছে আমি খন্তেক পিছতে আমাৰ ৰজা আমাৰ নিজৰ তলত গৈ মঞ্চৰ পৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব আৰু এইখিনি আমাৰ বাৰ বিষয়াসকলক চকী লৈ গৈ ৰজাক আদৰি গৈ নিজে আসন দিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ।